আজি আলোচনা কৰিম 2 নম্বৰ তলৰ ব্যাসৰ গোলক এটাৰ পৃষ্ঠকালি নিৰ্ণয় কৰা। আমি ইয়াক ব্যাসাৰ্ধ ওলাই নোলোৱাকৈ কেনেকৈ গোলকৰ পৃষ্ঠকালি ওলাব লাগে তাৰ বিষয়ে আমি আজি শিকিম। আমি 21টো লৈছোঁ। ধৰি লওক আমাক কি দিয়া আছে 21টো। আমাৰ কি ব্যাস কিমান দিয়া আছে? ব্যাস দিয়া আছে। ব্যাসটো দি বা আমি কি হয় 2r বুলি ধৰিব পাৰোঁ। 2r = আমাক কিমান দিয়া আছে 21। 2r। এতিয়া আমাক কি হয় গোলকৰ পৃষ্ঠকালি ওলাব দিছে। গোলকৰ পৃষ্ঠকালি। গোলকৰ পৃষ্ঠকালি আমি কি ওলালোঁ যে ব্যাস আমি ব্যাসাৰ্ধ ওলাই নলোঁ। ব্যাস স্কোৱাৰ বাই পাই। গতিকে কি হয় ব্যাস আমাক কিমান দিয়া আছিলে বা আমি পাইটো আগত লিখিলোঁ। পাই ভাগৰ মান কিমান আছিলে 7/22। আমাৰ ব্যাস কিমান দিয়া আছিলে 21 × 21। এইটো পূৰণ কৰিলে কি হ'ব 3 হয়নে নহয়? তেতিয়াহ'লে 22ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 66 পূৰণ 21। এই দুটা পূৰণ কৰিলে কি হ'ব 66ৰ লগত যদি 21 পূৰণ কৰে তেতিয়াহ'লে কি হ'ব 6 × 6 6 × 6 6 2 গুণ 12 6 2 গুণ 12 ওলাই 1 2 13। গতিকে কি হ'ব 138 যিহেতু আমি কি হয় ওলাইছোঁ পৃষ্ঠকালি ওলাইছোঁ গতিকে চেণ্টিমিটাৰ দিয়া আছিলে চেণ্টিমিটাৰ কি হয় স্কোৱাৰ হ'ব। এতিয়া আমি কিয় ব্যাস স্কোৱাৰ ল'লোঁ মই এইটো বুজাই দিছোঁ। চাওক আমাৰ গোলকৰ পৃষ্ঠকালি 4πr² নহয় জানো? গতিকে 4πr² মানে কি আমি 4r² বাই ইনটু পাই ল'ব পাৰোঁনে নাই? আৰু এই বস্তুটোক আমি টুৱাইচ r বা স্কোৱাৰ কৰি ল'ব পাৰোঁনে নাই? গতিকে 2r মানে কি 2r মানে ব্যাস হয়নে নহয়? 2r মানে ব্যাস। গতিকে আমি এইটো লিখিব পাৰোঁ। এইটো কি হয় এটা সহজ পদ্ধতি।